Hello student, welcome back. Electrostatic force and electric field, স্থিৰবৈদ্যুতিক বল আৰু বিদ্যুৎ ক্ষেত্ৰ। আমি আগবাঢ়ো এই বিষয়টোক লৈ। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আগৰ ক্লাছটোত তোমালোকক এইজন মহান মনীষীৰ ছবি দেখুওৱা হৈছিলে। ফ্ৰেঞ্চ ফিজিচিষ্ট নাম চাৰ্লছ আগষ্টিন ডে কুলম্ব 1736 জন্মগ্ৰহণ কৰি 1806 মৃত্যুবৰণ কৰিছিল। তেওঁৱেই বিখ্যাত কুলম্বৰ সূত্ৰটো আৱিষ্কাৰ কৰিছিলে আৰু এই সূত্ৰটো আমি জানো যে স্থিৰ বৈদ্যুতিক আকৰ্ষণ অথবা বিকৰ্ষণৰ বলৰ সৈতে ই আকৌ আমি এইটোও জানো যে SI ইউনিট আধানৰ দ্য কুলম্ব এই নামটো চাৰ্লছ আগষ্টিন কুলম্বৰ অনুসৰণতে ৰখা হৈছে। এতিয়া আহা স্ক্ৰীনলৈ মন কৰা এটা ধনাত্মক আধান Q1 সবেই দেখিছা, অন্য এটা ঋণাত্মক আধান Q2। ইহঁতৰ মাজৰ ব্যৱধান চিত্ৰত চোৱাচোন R। তেনেহ'লে কি হ'ব? এইমাত্ৰ তোমালোকৰ দেখিছা যে এই F আৰু -F বল দুটাই পৰস্পৰক আকৰ্ষণ কৰে। এইবাৰ চোৱা +Q এইটো +Q2, দুয়োটা ধনাত্মক আধান, মাজত ব্যৱধান R। দেখা গ'ল ইটোৱে সিটোক বিকৰ্ষণ কৰিছে। এইফালে বলটোক যদি আমি -F ভেক্টৰ ধৰোঁ, এইফাললৈ আমি +F বল বুলি ধৰিম। তে আমি জানো যে কুলম্বৰ সূত্ৰটোনো কি? মই আকৌ মনত পেলাই দিছোঁ। আধান দুটাৰ মাজত থকা বলে দুই আধান সংযোগী ৰেখাৰ ক্ষেত্ৰত দিশত ক্ৰিয়া কৰে আৰু এই বল আধান দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক আৰু দুই আধানৰ মানৰ গুণফলৰ সমানুপাতিক। গতিকে মন কৰা শূন্য স্থানত, মই আকৌ কৈছোঁ শূন্য স্থানত ভেকুৱামত থকা Q1 আৰু এই Q2 আধান দুটাৰ মাজৰ দূৰত্বৰ ব্যৱধান যদি R হয়, তেন্তে হ'লে আধান দুটাৰ মাজত থকা বলৰ মান হ'ব F is equal to 1/4πε0 modulus of multiplication of Q1 and Q2 divided by R square. এইটো ইতিমধ্যে তোমালোকে ক্লাছ 10টো পাইও আহিছা। খালি ইয়াতে তোমালোকে 1/4πε0টো বোধহয় পোৱা নাছিলা। ε0ক কোৱা হয় শূন্যস্থানৰ বৈদ্যুতিক প্ৰৱেশ্যতা, ইলেক্ট্ৰিক পাৰমিটিভিটি অফ ফ্ৰী স্পেচ। SI এককত ইয়াৰ মান হ'ল 8.854 × 10⁻12 কুলম্ব স্কুৱেৰ পাৰ নিউটন পাৰ মিটাৰ স্কুৱেৰ। ইয়াকে আমি কি বুলি কওঁ? ইয়াকে আমি কুলম্বৰ সূত্ৰ বুলি কওঁ। কুলম্বৰ সূত্ৰটো প্ৰকৃততে এটা সৰল গাণিতিক মন্তব্যহে মাথো। আৰু তোমালোকে জানানে যে এই পৰীক্ষাটো সেইখিনি সময়ত কুলম্বে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত এই সিদ্ধান্তত উপনীত হৈছিল। কিন্তু সবচে ডাঙৰ কথা আৰু আচৰিত কথা যে সেই সময়ত কিন্তু আধানৰ মান প্ৰকাশ্য ৰূপত কুলম্বে জনাই নাছিলে। এতিয়া আমি আহোঁ অন্য এটা কথা। যিহেতু বল, কুলম্বৰ সূত্ৰটো বলৰ সৈতে জড়িত, ইটোৱে সিটোক বিকৰ্ষণ অথবা আকৰ্ষণ বলেৰে ক্ৰিয়া কৰে। বল এবিধ ভেক্টৰ ৰাশি, গতিকে আমাৰ এই কুলম্বৰ সূত্ৰটো ভেক্টৰৰ ৰূপত লিখিলেহে অধিক অৰ্থবহ হৈ পৰিব। মন কৰাচোন এই ছবিটোলৈ।
আমি অক্ষ দুডাল দি লৈছোঁ XY সাপোজ এইটো হ'ল মূলবিন্দু ইয়াত A নামৰ অৱস্থানত Q1 নামৰ এটা আধান ৰাখিছোঁ আৰু B নামৰ অৱস্থানত Q2 নামৰ আধান এটা ৰাখিছোঁ প্ৰশ্ন হ'ল A আৰু B এই অৱস্থান দুটা ক'ত আছে আমি দেখোঁতেতো দেখোছেই যে এইটো ইয়াত আছে বিটো ইয়াত আছে কিন্তু তেনেকৈ ক'লে নহ'ব যদি আমি ভেক্টৰৰ সহায়ত ক'ব লগা হয় আমি এনেকৈহে ক'ম আধান দুটাৰ স্থান ভেক্টৰ যথাক্ৰমে R1 আৰু R2 এইডাল চোৱা এইডালক আমি সবেই জানো অৱস্থান ভেক্টৰ বুলি কোৱা হয় অৱস্থান ভেক্টৰ কাক বোলে কোনোবা এটা বিন্দুৰ অৱস্থান নিৰ্দেশ কৰিবলৈ যিডাল ভেক্টৰ কোৱা হয় এইডালকে কোৱা হয় অৱস্থান ভেক্টৰ গতিকে Q1 নামৰ আধানটো এই বিন্দুত যে আছে তাক বুজোৱা হৈছে এই ভেক্টৰডালেৰে আৰু Q2 নামৰ আধানটো যে বি বিন্দুত আছে ক'ত আছে বুজোৱা হৈছে R2 নামৰ ভেক্টৰ মন কৰিবা R1 ৰ অৰ্থ হ'ল ওৰ পৰা এ লৈ কিমান দূৰত্ব এক নম্বৰ দুই নম্বৰ এই যে মই এনেকে দাগ এটা দিছো চোৱাচোন এংগল অৰ্থাৎ কিমান কোণত আছে এই দুয়োটা কথা জানিলেহে প্ৰকৃততে এই বিন্দুটো ক'ত আছে আমি ক'ব পাৰোঁ এতিয়া মন কৰা ইহঁত দুটাৰ মাজৰ দূৰত্বটোক আমি এই ভেক্টৰটোৰ দ্বাৰা বুজাম যিটো ত্ৰিভুজৰ পদ্ধতিৰ পৰা আমি পাব পাৰোঁ হওক যাৰ নাম দিলো এতিয়া R21 ভেক্টৰ R21 অৰ্থাৎ A আৰু B বিন্দুৰ মাজৰ দূৰত্ব অৰ্থাৎ Q1 আৰু Q2 নামৰ আধান দুটাৰ মাজৰ দূৰত্ব হ'ল গৈ এইটো R21 of course vector R21 এতিয়া এই R21 চোৱাচোন মই এনেকৈ দেখুৱাইছোঁ তোমাৰ দেখিমতে is equal to R2 minus R1 this is a triangular method কেনেকেনো হয় triangular method এডাল ভেক্টৰ দুডাল ভেক্টৰ is equal to 3 নম্বৰডাল ভেক্টৰ অৰ্থাৎ R2 plus R21 is equal to R1 বুলি যদি আমি কওঁ কিয় কৈছো মই আকৌ কৈছো ভেক্টৰৰ যোগফলৰ ত্ৰিভুজৰ পদ্ধতি তোমালোকে অলপ মনত পেলাই ল'বা ভেক্টৰৰ প্ৰথমখিনি নিশ্চয় চাই ল'ব লাগিব দেই আচ্ছা তেনেহ'লে এইটো সেন্টেন্সটো চোৱা R21 is equal to vector R2 minus R1 অৰ্থাৎ মই কথাটো আকৌ দেখুৱাইছো এই R21 ভেক্টৰটোক আমি এনে ধৰণেৰে পাম Q1 আৰু Q2 ৰ ওপৰত প্ৰযুক্ত বলক এতিয়া কি হ'বনো ইটোৱে সিটোক বিকৰ্ষণ কৰিব আমি সবেই জানো ধৰি লৈছো Q2 এ Q1 ৰ ওপৰত বল এটা দিছে আৰু বলটোক আমি F12 ৰে বুজাইছো অন্যহাতে Q1 এ Q2 ৰ ওপৰত এইটো দিশত অন্য এটা বল ঠেলা মাৰিব আৰু তাক বুজাম F21 বলেৰে সুবিধাৰ কাৰণে ইহঁতক 1 আৰু 2 নাম দিছো এতিয়া এই ভেক্টৰডাল 21 মন কৰা 2 ৰ পৰা 1 লৈ কাৰণে নিৰ্দেশ কৰিছো কাৰণে ভেক্টৰ 21 এইখিনিতে এটা কথা মন কৰা এই লাইনটো চোৱাচোন 1 ৰ পৰা 2 লৈ যদি আমি ভেক্টৰডাল নিৰ্দেশ কৰোঁ অৰ্থাৎ ইয়াত ঠিক এইডাল ভেক্টৰৰ উল্টা দিশত তেতিয়া কিন্তু তাক আমি এনেকৈ লিখিম ভেক্টৰ R21 আৰু যদি উল্টাকৈ লিখিব লগা হয় ভেক্টৰ R12 এইটো আমি 12 বুলি লিখিম এইটোক আমি কাৰেকচন কৰিব লাগিব এইটো 12 বুলি লিখিম দেই এইটোক আমি 12 বুলি লিখিম ঠিক আছে আহা আমি আগবাঢ়ি যাওঁ
এইখিনিতে এই ৰঙাকাৰ চিনডালেৰে F1 2 ক'ত নহ'ব এই মাত্ৰ চাই পঠিয়াইছো এই অৰ্থাৎ 2 নম্বৰ আধানটোৱে Q1 নম্বৰ আধানটোৰ ওপৰত এইটো দিশত প্ৰয়োগ কৰা বলটোক নাম দিলো আমি F12 সেইদৰে সৌটো দিশত F21 বলটো লিখিলো এই পৰিষ্কাৰ হৈছে নে কথাটো আগবাঢ়ি যাওঁ ঠিক একেটা ষ্টাইলতে আমি যদি এই ভেক্টৰডালৰ অপজিট ডাইৰেকশ্যনত মই ইতিমধ্যে কৈছিলো যে R12 বুলি যদি লিখিব লগা হয় তেতিয়াহলে মাইনাস চিন এটা এনে ধৰণে দিব পাৰো এটো আমি সবেই জানো বিপৰীত ভেক্টৰ অপজিট ভেক্টৰ হবৰ কাৰণে কি হ'ব লাগিব ভেক্টৰডাল সমানেই হ'ব লাগিব কিন্তু ওৰিয়েন্টেশন অৰ্থাৎ দিশ পৰস্পৰ বিপৰীত হলে আমি এনেকৈ লিখিব পাৰিম R12 is equal to minus R21 গতিকে Q1 আৰু Q2 আধানৰ বাবে কুলম্বৰ সূত্ৰটোৰ ভেক্টৰৰ চেহেৰাটো হ'বলৈ এইটো ভালকৈ কুলম্বৰ সূত্ৰৰ ভেক্টৰৰ ৰূপ এইটো আৰু ইয়াক আমি কেনেকৈ পঢ়িম লেফট হ্যান্ড সাইডত ভেক্টৰ F21 is equal to 1/4 pi epsilon naught Q1 Q2 divided by R21 square into R21 cap এতিয়া প্ৰশ্নটো হ'ল এই R21 cap টো কি বস্তু এটো সমীকৰণ নম্বৰ 1 এটা দি ললো ইয়াত R21 cap মানে হ'ল vector R21 divided by modulus of বা vector R21 ৰ মান এইটো সম্বন্ধ তোমালোকে ভেক্টৰ প্ৰথম পঢ়োতে পাই অহা সম্বন্ধ এটা এই R21 টো ক'ত পায় এই অৰ্থাৎ R12 এইটো দিশত এই ভেক্টৰডালৰ দিশত ইহত দুটা Q1 আৰু Q2 লাইন জয়নিং যিডাল লাইন তাৰ দিশত এটা একক ভেক্টৰ এতিয়া এই এক নং সমীকৰণৰ পৰা Q2 ৰ বাবে Q1 ৰ ওপৰত প্ৰযুক্ত বল F12 পাবলৈ হলে সাধাৰণভাৱে ইয়াৰ 1 আৰু 2 পজিশনছ কিটা সলাই দিলে হ'ল তাৰ মানে ইয়াতে F21 এইবাৰ ধৰিলো আমাক লাগে F12 কিনো কৰিম 1 2 21 ক 1 2 কৰিম এনেকৈ চোৱা F21 ৰ সলনি আমি এইখিনি লিখিলো F12 1/4 pi epsilon naught ঠিক আছে Q1 Q2 ঠিক আছে R ইয়াত আছিল 21 এইবাৰ আমি লিখিছো 1 2 স্কয়াৰ আৰু ইয়াত কি লিখিলো একক ভেক্টৰ ইউনিট ভেক্টৰটো R cap আগৰবাৰ আছিল 21 এবাৰ হ'ব 1 তেনে সাধাৰণ আৰু এটো আমি সমীকৰণ নম্বৰ নাম দিলো ধৰিবা 2 আৰু এই ক্ষেত্ৰত যেটো সম্বন্ধ পাইছিলো R21 is equal to R21 divided by R21 তে ঠিক একে ধৰে ইউনিট ভেক্টৰ R12 is equal to vector R12 divided by vector R12 মান তে ছাত্ৰ-ছাত্ৰী সকল কুলম্বৰ ভেক্টৰৰ ফৰ্মটো আমাক ভৱিষ্যতলৈ যিকোনো মুহূৰ্তত লাগিব এইবাৰ মন কৰা যেহেতু আমি জানো যে পৰস্পৰ বিপৰীত থকা দিশত থকা এই ভেক্টৰ দুটা সমান বস মাইনাস চিন এটাৰ প্ৰয়োজন আছে আমি দিলো যদি দিও তেতিয়া হলে তুমি 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটোৰ পৰা কি লিখিবা F12 is equal to F21 সবিতলৈ মন কৰা F12 is equal to F21 but having a minus sign টোৰ অৰ্থ কি দুয়োটা বল পৰস্পৰ বিপৰীত এই সমগ্ৰ কথাটোৰ পৰা আমি এটোৱে বুজি পালো যে এইটো নিউটনৰ তৃতীয় সূত্ৰ মতে দেখোন ঠিকই আছে গতিকে দেখা গ'ল যে কুলম্বৰ সূত্ৰয়ে নিউটনৰ তৃতীয় সূত্ৰ মানি চলে
ছাত্ৰ ছাত্ৰীসকল আমি কি গম পালো যে কুলম্বৰ সূত্ৰটো নৰ্মেলি স্বাভাৱিকভাৱে জনাৰ উপৰিও আমি ভেক্টৰৰ ৰূপটো জানিব লাগিব যিটো এইটো আৰু এই ভেক্টৰৰ ৰূপটোৰ জনাৰ পিছত আমি এটা সিদ্ধান্তত উপনীত হলো যে কুলম্বৰ সূত্ৰৰ নিউটনৰ তৃতীয় সূত্ৰটো মানি চলে তে এইখিনিতে তুমি আৰু এটা কথা মন কৰা যেতিয়া দুটা আধান থাকে অটোমেটিক্যালি কিন্তু দুটা বল আহে এটাহে বল পাওঁ বুলি নাভাবিবা ইটোৱে সিটোক দিব বল সিটোৱে ইটোক দিব কাৰ মতে ইয়েস নিউটনৰ তৃতীয় সূত্ৰ মতে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল কথাখিনি খুব ভালকৈ মন কৰিবা